কবিতাৰ শিৰোনাম পিতাইলৈ বুলি। কথা লুৎফা আখতাৰা। পাঠ জুৰি বৰুৱা। পিতাই, অ' পিতাই, পিতাই শুনচোন, শুন না। সিদিনা তই যে মোক উলিয়াই দিছিলি, মনত আছেনে তোৰ পিতাই? তই যে কান্দি কান্দি মোৰ মূৰত হাত ফুৰাই বিদায় দিছিলি মোক। মোৰ যে কপালত তোৰ সিদিনাই শেষৰটো চুমা আছিল, তই জাননে? আয়ে যে চাদৰৰ আঁচলখনেৰে নিজৰ ভিজা চকুজুৰি টুকি টুকি মোক কৈছিল, যা মাজনী যা, আজিৰ পৰা তই আনৰ হলিগৈ। সেইখন ঘৰৰহে এতিয়া তই বুকুৰ আপোন হ'ব লাগিব। পিতাই, অ' পিতাই, মোক কিয় আনৰ কৰি দিলি তহঁতে? মোক মোৰ ঘৰখনৰ পৰা তহঁতে খেতি পঠিওৱাতকৈ একেবাৰে যদি মাৰিয়েই পেলালিহেঁতেন। পিতাই, অ' পিতাই, তই জাননে, তোৰ সেই আলসুৱা ছোৱালীজনীৰ দেহটোৰ অংগবোৰৰ পৰা আজিকালি তেজৰ নিজৰা বয়। আগতে আয়ে লাহেকৈ হাত লগাওঁতে তই আইক খং কৰি ৩-৪ দিনলৈ নমতাকৈ থাকিছিলি। মনত আছেনে তোৰ পিতাই? এতিয়া যে তোৰ আলহীজনীৰ দেহত কেঁচা ঘাঁবোৰ কৈ জিলিকি আছে। অ' পিতাই, আইক কবিচোন মোক আহি এদিন চাই যাবলৈ। মই কুশলে নাই অ' পিতাই, তহঁতলৈ যে বৰকৈ মনত পৰে মোৰ। ভাইটি কুশলে আছেনে পিতাই? তাক কবিচোন, সি যে মোৰ কলিজাৰ এফালটো হৈয়ে আছে এতিয়াও। তাৰ লগত খেলিবলৈ আকৌ মন যায় মোৰ সেই সোণোৱালী শৈশৱলৈ উভতি যাবলৈ। আয়ে যে মোক কৈছিল, মই হেনো জোনবাইৰ দেশৰ পৰী, মোক চালে হেনো আইৰ দেশৰ ভাগৰ পলাই। পিতাই, আইৰ সেই পৰীজনী আৰু পৰী হৈ থকা নাই অ'। নিজৰ শৰীৰটোলৈ চালে তাইৰ আজিকালি নিজৰেই দয়া উপজে। নাই, আইক আহিব নিদিবি, সহিব নোৱাৰিব আয়ে মোৰ এই দশা। তহঁত কুশলে থাক, মোৰ কথা বৰকৈ চিন্তা কৰি নাথাকিবি। মই গুচি যাম দে তৰাৰ দেশলৈ। নিশা হ'লেই তহঁতে মোক বিচাৰি আকাশৰ বুকুখনি চলাথ কৰি ফুৰিবি। মন গ'লে কেতিয়াবা খহি পৰিম দে পপীয়া তৰাটো হৈ তহঁতৰ কোলাতেই। পিতাই, অ' পিতাই, আজিলৈ হ'ব দে, জোঁৱায়েৰো আহি পোৱাৰ সময় হৈছে। তেওঁৰ কঁকালৰ বেলডাল টেবুলখনতে সাজু কৰি থৈ মই হৈ চুকটোতে পৰি থাকোঁগৈ।